So hello guys, welcome to the channel. আজিৰ ভিডিঅ'টোত আমি কথা পাতিম SMS কৰি মোবাইল নম্বৰ কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু SMS ৰ জৰিয়তে বেংক বেলেন্স কেনেকৈ চাব। So প্ৰথমতে আমি SBI বেংকত মোবাইল নম্বৰ কেনেকৈ ৰেজিষ্টাৰ কৰিব হেতু চাওঁ। So হেতু কৰিবলৈ হলে আপোনালোকে স্ক্ৰিনত দেখুৱা নম্বৰটোত এটা মেছেজ সেন্ড কৰিব লাগিব। এই মেছেজটো হৈছে মেছেজত লিখিব লাগিব কেপিটেল লেটাৰত SMS তাৰপৰা স্পেচ দিব, তাৰপৰা REG দিব, তাৰপৰা স্পেচ দি আপোনাৰ যিটো একাউণ্ট নম্বৰ আছে সেই একাউণ্ট নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব আৰু তাৰপাছত সেই SMS টো সেন্ড কৰি দিব। আৰু সেন্ড কৰাৰ পাছত আপোনালোকৰ যি ৰিকুৱেষ্ট আছিলে সেই ৰিকুৱেষ্ট একচেপ্ট কৰিব বেংকে, আৰু বেংকে একচেপ্ট কৰাৰ পাছত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি দিব। এনেকৈ আপোনালোকে SMS ৰ জৰিয়তে আপোনাৰ মোবাইল নম্বৰটো SBI বেংকৰ একাউণ্টৰ লগত লিংক কৰিব পাৰিব। তাৰপিছত আছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা আপোনাৰ একাউণ্টত যি বেলেঞ্চ আছে কেনেকৈ SMS ৰ জৰিয়তে চাব পাৰিব। চ' ইয়াৰ কাৰণে আপোনাৰ স্ক্ৰিনত দেখুৱা যিটো মোবাইল নাম্বাৰ আছে সেই নাম্বাৰত আমি এটা SMS কৰিব লাগিব, আৰু SMS টো হৈছে BAL কেপিটেল লেটাৰত আপোনালোকে BAL বুলি লিখিব আৰু SMS টো সেন্ড কৰি দিব। তাৰপিছত যেতিয়া আপোনাৰ SMS টো সেন্ড হ'ব, তাৰপিছত এটা বেংকৰ ফালৰ পৰা মেছেজ আহিব আৰু সেই মেছেজটোতে আপোনাৰ যি বেলেঞ্চ আছে সেই বেলেঞ্চ আপোনাক দেখুৱাই দিব। চ' ইমানে আছিল আজিৰ ভিডিঅ'টো। এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰক।